গাইজ আজি হৈছে বছৰৰ আজি প্ৰথম দিনটো 1 তাৰিখ আৰু সকলোৰে ভালে যাব বুলি আশা কৰিছোঁ আজি দিনটো আৰু আজি কোনে কোনে আজি মন্দিৰত যাব কমেণ্ট কৰি জনাব আৰু ভাবিছোঁ আমি মন্দিৰ নাযালেও ক'ৰবাত এফালে ফুৰিবলৈ যাম আৰু আপোনালোকক দেখাই থাকিম ক'ত যাওঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে তেতিয়া গম পাব আপোনালোকে ক'ত যাওঁ ক'ত নাযাওঁ এতিয়া অকণমান মানে কাপোৰ চাই আছোঁ মানে যিহেতু মই চেলিং আৰম্ভ কৰিছোঁ মেখেলা চাদৰৰ আপোনালোককো কালেকশ্যনবিলাক দেখাম কেইদিনমান পিছত বৰ্তমান মই কালেকশ্যন বেছি অনা নাই ওচৰে পাজৰে বৰ্তমান কালেকশ্যনবিলাক দি আছোঁ আৰু কেইদিনমান পিছত আপোনালোককো দেখাম কালেকশ্যনবোৰ আপোনালোকে অৰ্ডাৰ কৰিব বুলি কৰিছোঁ মনতে আৰু এতিয়া মই কাপোৰখিনি চাই লওঁ আৰু পিছত অকণমান দেৰিকৈ লগ পাইছোঁ আপোনালোককো আৰু এতিয়া আমি আহিছোঁ ঢেকীয়াখোৱা নামঘৰ আৰু ঢেকীয়াখোৱা নামঘৰ ছবিটো যেনে ক'ত আছে যোৰহাট তেনেকুৱা জেগাত আছে আৰু ইয়াত চাওকচোন ইমান ধুনীয়া ইমান মানুহ হৈছে 1 তাৰিখৰ দিনা আৰু ভাল লাগিছে ন ভিতৰখিনি আৰু আচলতে শ্বেয়াৰ কৰিলোঁ আৰু মই এতিয়া ক'তো নাই যোৱা যাব মই কৈছিলোঁ আপোনালোকক আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰোঁতে মই আজি ক'ৰবাত ওলাই যাম বুলি কিন্তু মই যোৱা নহ'ল মোৰ হাজবেণ্ডে ঢেকীয়াখোৱা নামঘৰত যিহেতু তেখেতে তিয়কত থাকে আৰু তাৰে ঢেকীয়াখোৱা নামঘৰত গৈছিল আৰু তাৰে অকণমান ভিডিঅ' পঠাইছে তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি মই চালোঁ ভিডিঅ'টো তাতে ভাল লাগিছে বহুতে নামঘৰ আৰু পাৰিলে ভৱিষ্যত আৰু মই ভাবি আছোঁ মোৰ 1K ছাবস্ক্ৰাইবাৰ যেতিয়া হয় তাৰপিছত মই যাম আৰু যোৱাৰ তেতিয়া আপোনালোককো দেখাম অতি সোনকালে আপোনালোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি প্লিজ 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু আপোনালোকেও দেখা পাব ঢেকীয়াখোৱা নামঘৰ টিলিঙা মন্দিৰ মোৰ 1K হোৱাৰ পিছত নিশ্চয় যাব চেষ্টা কৰিম আৰু এতিয়া গধূলি হৈ গ'ল 6:30মান বাজিল আৰু লাহে লাহে চাহো খালোঁ বিশেষ কিনো ভিডিঅ' বনাম সেইকাৰণে বনোৱা নহ'ল আৰু আজি জল্দি ভাত খাব লাগিব কাৰণ কালি ৰাতি বনোৱা মাছৰ এনেকৈ জোল আছিল তেনেকৈ আমি 12টামানত ৰাতিপুৱা ভাত খাই দিলোঁ আৰু তেতিয়াৰ পিছত চাহে খালোঁ আৰু একো নাই খোৱা এতিয়া সেইকাৰণে জল্দি অকণমান ভাত বনাৰ পিছত যিখিনি গধূলি অকণমান চুৰি চুৰিকে বুন্দিয়া লাড্ডু খাই আছে মনে মনে বুন্দিয়া লাড্ডু খাই আছে মোক নিদিয়া আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আৰু আন এটা ভিডিঅ'তে লগ পাম বুলি আশা কৰিছোঁ আজি এইটো ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।